অসমত জ্বলাই দিয়া হৈছিল 14খন বংগমূলীয় মুছলমান গাঁও। ৰাতিপুৱা 8 বজাৰ পৰা 6 ঘণ্টা জুৰি বংগমূলীয় মুছলমানসকলক হানি খুচি কাটি হাজাৰ হাজাৰ লোকক হত্যা কৰা হৈছিল অসমৰ বুকুত। হাৰি যোৱা নাছিল কোনো মাতৃ, কোনো বৃদ্ধ, কোনো কেঁচুৱা, চাৰিওফালে মৃতদেহ আৰু মৃতদেহ। 18 ফেব্ৰুৱাৰী 1983 চনৰ নেলি হত্যাকাণ্ড। মানৱতাৰ সকলো সীমা চেৰাই নিৰ্মমভাৱে হত্যা কৰা হৈছিল বংগমূলীয় মুছলমানসকলক। হয়তো এইটোৱে আছিলে বিশ্বৰ ভিতৰত একমাত্ৰ গণহত্যা যিটো আজি পৰ্যন্তলৈকে কোনো ধৰণৰ উচিত বিচাৰ হোৱা নাই। নমস্কাৰ, মই আখিল। জানো আহক অসমৰ ইতিহাসৰ সকলোতকৈ কোলা দিনটোৰ কথা। এনে কি ৰাজনৈতিক পৰিস্থিতিৰ কাৰণে নেলিত এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছিল, চাওঁ আহক আজিৰ এই ভিডিঅ' ক্লিপত। চন 1979 আৰম্ভণি। অসমৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে ভোটাৰ তালিকা। কিন্তু এই ভোটাৰ তালিকা প্ৰকাশৰ লগে লগে সমগ্ৰ অসমত সৃষ্টি হ'ল ব্যাপক প্ৰতিক্ৰিয়া, কিয়নো এই ভোটাৰ তালিকাত ভোটাৰৰ সংখ্যা ব্যাপক ৰূপত বৃদ্ধি হোৱাৰ পৰিলক্ষিত হয়। তথ্য অনুসৰি প্ৰায় 45,000 অবৈধ ব্যক্তি এই ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা বুলি সকলোৱে অভিযোগ উত্থাপন কৰে। আৰু এয়া আছিল নেলি হত্যাকাণ্ডৰ একমাত্ৰ আৰম্ভণি। সদৌ ছাত্ৰ সন্থাই ভোটাৰ তালিকা পুনৰীক্ষণ, পুনৰ প্ৰকাশ আৰু বিদেশী বহিষ্কাৰৰ দাবীত বিদেশী বহিষ্কাৰ আন্দোলন আৰম্ভ কৰিলে। 1983 চনত যেতিয়া অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল, তেতিয়া ইন্দিৰা গান্ধীয়ে অসমত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ তৎপৰতা দেখুৱাইছিল। কিন্তু ভোটাৰ তালিকা পুনৰীক্ষণৰ অবিহনে অসমত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দিয়া নহ'ব বুলি স্পষ্ট কৰি দিছিলে সদৌ ছাত্ৰ সন্থা আৰু বিভিন্ন আন্দোলনকাৰী দল আৰু সংগঠনসমূহে। ভাৰত চৰকাৰৰ স্পেচিয়েল ব্ৰাঞ্চৰ সাৱধানবাণীৰ পিছত ইন্দিৰা গান্ধীৰ চৰকাৰে অসমত নিৰ্বাচনৰ দিন ঘোষণা কৰিলে 7 জানুৱাৰী তাৰিখে। আৰু আনফালে নিৰ্বাচন অনুষ্ঠিতক লৈ ক্ষোভিত হৈ আছিলে সদৌ ছাত্ৰ সন্থা আৰু আন্দোলনকাৰী দলসমূহ। এছবিৰ এক প্ৰতিবেদন অনুসৰি আন্দোলনকাৰীসমূহে ঠায়ে ঠায়ে বিভিন্ন ধৰণৰ হিংসাত্মক কাম কৰা পৰিলক্ষিত হৈছিল। আন্দোলনকাৰীসকলক হিংসাত্মক কাম কৰাৰ কাৰণে উচতনি যোগোৱাৰ ক্ষেত্ৰত RSSৰ কৰ্মী জড়িত থকা বুলি এছবিৰ এক প্ৰতিবেদনত সেই সময়ছোৱাত প্ৰকাশ পাইছিল। আৰু ইয়াৰ মাজতে মংগলদৈৰ এজন মুছলমান লোকৰ হত্যাকাণ্ডই পৰিস্থিতি অধিক অৱনতিৰ দিশলৈ লৈ যায়। আৰু তাৰ পিছত চন 1983 তাৰিখ 18 ফেব্ৰুৱাৰী। স্থান তেতিয়া গুৱাহাটীৰ পৰা 70 কিলোমিটাৰ নিলগত অৱস্থিত নগাঁও আৰু এতিয়াৰ মৰিগাঁও জিলাৰ জাগিৰোডৰ সমীপৱৰ্তী নেলি অঞ্চল। আন দিনৰ দিনা সেইদিনাও দৈনন্দিন জীৱন যাপনৰ বাবে ৰাতিপুৱা সাৰ পাইছিল নেলিবাসী ৰাইজ। কিন্তু কোনেও এক মুহূৰ্তৰ বাবেও ভাবা নাই চাগে যে আজি আমাৰ এই গাঁওখনত কেনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ব। পুৱা 8 বজাৰ লগে লগে দুৰ্বৃত্তই ঘেৰি ধৰিছিলে 14খন গাঁৱক আৰু প্ৰায় 6 ঘণ্টা জুৰি সেই দুৰ্বৃত্তই গাঁওবাসীক নিৰ্মমভাৱে হানি খুচি কাটি হাজাৰ হাজাৰ বংগমূলীয় মুছলমানক হত্যা কৰা হৈছিল। এই দুৰ্বৃত্তৰ পৰা সাৰি যোৱা নাছিল কোনো কেঁচুৱা, কোনো মাতৃ, কোনো বৃদ্ধ, চাৰিওফালে মৃতদেহ আৰু মৃতদেহ আৰু মৃতদেহ। এই ঘটনা চলি থকাৰ সময়ত অসম চৰকাৰ, পুলিচ প্ৰশাসন হাতত হাত ধৰি চাই থকাৰ বাহিৰে একো কৰিব পৰা নাছিল। ঘটনাৰ পিছত চৰকাৰে পুলিচ প্ৰশাসনৰ সহযোগত সকলো মৃতদেহ এক জেগাত জমা কৰি ল'ৰা, কেঁচুৱা, বুঢ়া বুঢ়ীৰ পৰা সকলোকে এক জেগাত জমা কৰি গাঁত খান্দি পুতি পেলায়। আৰু মৃত ব্যক্তিসকলৰ বাবদত চৰকাৰে মাত্ৰ 5,000 টকাকৈ দিয়ে। এয়া আছিল সেই সময়ত অসম চৰকাৰ। কিন্তু দুৰ্ভাগ্যবশতঃ আজিলৈকে সেই নেলি গণহত্যাত হত্যা হোৱা ব্যক্তিসকলে কোনো ধৰণৰ ন্যায় নাপালে। আশা কৰোঁ যাতে এনেধৰণৰ ঘটনা কোনো দিনেই কোনো জেগাতে পুনৰাবৃত্তি নহয়। অসমৰ ইতিহাস সকলোৱে জনাৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোক ফ'ল' কৰিব নাপাহৰিব। ধন্যবাদ।